আঞ্চলিক দেৱ দামোদৰ সংঘৰ ফালৰ পৰা শ্ৰী শ্ৰী দামোদৰ দামৰ আবিৰ্ভাৱ তিথি আৰু তিৰোভাৱ তিথি দুয়োটাই আমি প্ৰতি বছৰে পালন কৰি আহোঁ। আৰু তিৰোভাৱ তিথিটো এইবাৰ আমি ৰাতিপুৱা 7টা বজাৰ পৰাই আমি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু 7টা বজাৰ পৰা বৰ্তমান এতিয়ালৈকে চলি আছে। ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হৈছে, বন্তি প্ৰজ্বলন হৈছে আৰু দেৱ দামোদৰৰ গুৰুৰ ওপৰত এখন ধৰ্ম আলোচনা সভা এইমাত্ৰ শেষ হ'ল। গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি এইখিনি সুন্দৰভাৱে পালন কৰি আহিছোঁ। যদিও আমাক বতৰে অলপ বিধি পথালি দিলে, তাৰ কাৰণে কিছুমান বিদ্যুৎ অসুবিধাও অলপ হৈছে, নোযোৱা নহয়। সাধাৰণ বিদ্যুৎ পাৰ হৈ আমি এতিয়া বৰ্তমান 2:30 বজাৰ পৰা ময়ূৰীনাথৰ নাগাৰা নাম প্ৰদৰ্শন হ'ব আৰু এই নামত গুৰু দেৱ দামোদৰৰ ওপৰতে নিৰ্ভৰ কৰি এই নাগাৰা নামটো আজি ইয়াত প্ৰদৰ্শন কৰিব। আৰু এইখিনি আমাৰ নাৰেংগী আঞ্চলিক দেৱ দামোদৰৰ পৰা বিগত বছৰতো হৈ আছে আৰু আগন্তুক বছৰতো আমি প্ৰতি বছৰে মনলা হৈ দিনজোৰা কাৰ্যসূচীৰে পালন কৰি যাম। দামোদৰ সংঘ স্থাপিত হয় 2006 চনৰ পৰা আৰু এই সংঘৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী বীৰেন চন্দ্ৰ মেধিদেৱ তেওঁক আজি বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আৰু আমাৰ ফালৰ পৰা নাৰেংগী আঞ্চলিক দামোদৰ সংঘৰ ফালৰ পৰা তেওঁক গুৰু হিচাপে ঘোষণা কৰা হয়। আৰু লগতে আমাৰ নাৰেংগী বৰ্তমানৰ নাৰেংগী আঞ্চলিক দামোদৰ সংঘৰ উপদেষ্টা মহোদয় শ্ৰী মথুৰা মোহন কলিতাক তেখেতকো আমি সম্বৰ্ধনা জনাওঁ আৰু ৰাইজৰ ওচৰত তেখেতকো শলাগৰ শৰাই আগবঢ়াই মানপত্ৰ প্ৰদান কৰা হয়।